guys, welcome to another vlog video. আজি আমি যাই আছো ৰাস চাব কাৰণে আমাৰ ওচৰতে ৰাস হয় তাতে ৰাস চাব যাম এয়া ভন্টি আমি ৰাস চাব যাই আছো চাব দিনত গৈছিল দিনৰ শোভাযাত্ৰা হৈছিল তো এয়া আমি আহি পাই গলো ৰাসৰ মঞ্চলৈ আহোঁতে ভিডিঅ' কৰা নহ'ল আৰু এই চাওঁ এতিয়া ইমান কথা কৈ নাথাকো আৰু এতিয়া কংখ কালকেতু মঞ্চত আছে দেৱকী আৰু বাসুদেৱৰ বিয়াটো দেখুওৱা হৈছে ইয়াতে অলপকে চাই থাকক এতিয়া নাৰদৰ প্ৰৱেশ হৈছে
এতিয়া গোপীসকল ওলাইছে, গোপীসকলে নাচি আছে, চাই থাকক। গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কেনেকুৱা লাগিলে চাই ক'ব কমেণ্ট কৰি। আৰু এইটো ভিডিঅ'ৰ ছেকেণ্ড পাৰ্টো আহি আছে ৰাসৰ। মানে আমাৰ ইয়াতে 2 দিন ৰাস হয়, সেইবাবে 2টা ভিডিঅ' বনাব লগা হৈছে, চাব।